হে ভগৱান, এইবাৰ যদি ভালকে পাছ কৰিলে হয় আৰু দেই, এইবাৰ যদি ফেইল নকৰিলে হয় আৰু, নহ'লে ৰিয়াই মোক এৰি থৈ গুচি যাব। ভগৱান পাছ কৰি দিবা যেনে তেনে। ঐ লাঠুৱে চা কেনেকে প্ৰাৰ্থনা কৰি আছে, চিঞৰি চিঞৰি ৰিয়া নাম লৈ লৈ চা। লাঠুটো এনেকুৱাই, অকল ছোৱালীৰ কথাই ভাবি থাকি, ছোৱালীৰ কাৰণে সি পাছ কৰিবলৈ ভাবিছে। এইবাৰ যদি সি ভালকে পাছ নকৰে ৰিয়া এটাই এৰি দিব, সি সেইকাৰণে প্ৰাৰ্থনা কৰি আছে। বাদ দে, যোনে যি কৰি থকা, আমি দুটাই প্ৰাৰ্থনা কৰোঁগৈ, তাৰপৰা খানাটো খাব লাগে। সেই স্বস্তি মা, যোৱাবাৰ নিচিনা ভালকে পাছ কৰিলে হয় আৰু আশীৰ্বাদ দিবা। সেই ভগৱান, মই ভালকে পাছ কৰিলে হয় আৰু আশীৰ্বাদ কৰিবা। ঐ লাঠু, তই পূজা কৰি থাক দেই, আমি দুটা খানা খাবলৈ যাওঁ। বৈ বৈ জল্দি যাওঁ বৈ, নহ'লে নেপামেই এতিয়া। আহ খানাটোতো খাই হ'লেই, ঘূনে খোৱা এতিয়া বৈ, আমি অলপ বাহিৰৰ ফালে ওলাই যাওঁ, কোনে কি কৰিছে চাওঁগে বৈ। বৈ বৈ ৰাস্তা ফালে ওলাই যাওঁ, কোনে কাৰ লগত গৈছে চাই আহোঁগে। সেইবোৰকে চাই থাকোঁ আহ। বাহিৰত কি চাবি আৰু, চবেই যোৱা লাগিলে কি ৰখি আছে, অকল আমি তিনিটাহে এনেকে আছো আৰু। হ'ব দে, এনেকে থকাই ভাল। প্ৰথমতে পঢ়াটোত ফ'কাছ কৰি ল'ব লাগে, তাৰপৰা যি হয় হ'ব দে। হ'ব দে, একো নাই। মোৰো এজনী আছিলে, মোক এৰি দিলে আকৌ। হ'ব দে হ'ব দে, এতিয়া একো কথা চথা থাকিব নাই আৰু, ভালকে পৰীক্ষা চৰীক্ষা দি লওঁ আৰু। বন্ধু বান্ধৱীলে আমিও এনেকে সৰস্বতী পূজা পাৰ কৰি দিলোঁ, আপোনালোকে এনেকে পাৰ কৰিলে কমেণ্টত জনাব। তেন্তে বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব।